লাকি টেক আছামিজ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ভিভো মোবাইলৰ হেংগিং আৰু স্লো হ'লে কি কৰিব তাৰ বিষয়ে জনাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। প্ৰথমতে আপোনালোকে ষ্টক চাব, আপোনালোকৰ কিমান স্পেচ খালী আছে আৰু কিমান ব্যৱহাৰ হৈ আছে। তো প্ৰথমতে আপোনালোকে সেটিঙত গ'ল, সেটিঙত গৈ ৰেম এণ্ড ষ্ট্ৰক সেটিঙত আহিব। সেটিঙত আহি আপোনালোকে ৰেম এণ্ড ষ্ট্ৰক স্পেচত যাব আৰু ইয়াত আপোনালোকে চাব, তেতিয়া চাব আপোনাৰ টোটেল স্পেচ আছে 64 আৰু এভেইলেবল 27, অৰ্থাৎ হেংগিংটো কম হ'ব। কাৰণ কেলৈ ইয়াত অলপ খালী আছে, যিহেতুকে যদিহে আপোনালোকৰ 90% ব্যৱহাৰ হৈ থাকে, অৰ্থাৎ 64 যদি আপোনালোকৰ 60 ব্যৱহাৰ হৈ থাকে, তেতিয়া আপোনালোকৰ মোবাইলটো হেং হোৱাৰ প্ৰব্লেম থাকে। তেতিয়াহ'লে আপোনালোকে কি কৰিব, ইয়াত যিবিলাক আপোনালোকৰ অলাগতিয়াল এপছ আছে এপছখিনি কাটিব। এপছ কাটিবলৈ হ'লে আপোনালোকে আনইনষ্টল কৰিবলৈ হ'লে চিধা গুচি যাব, মোৰ ছেটিঙত যাব, মোৰ ছেটিঙত এপছ মেনেজাৰ গুচি যাব। ইয়াত আপোনাৰ যি অলাগতিয়াল এপছ আছে বা হোৱাটছআপ আছে, মই এনেই দেখুৱাইছোঁ হোৱাটছআপ আছে, আপোনালোকে ইয়াত গৈ আনইনষ্টলত ক্লিক কৰি দিব, তেতিয়া আনইনষ্টল হৈ যাব। তো কি হ'ল, সেইটো হোৱাৰ পিছত আপোনালোকৰ স্পেচটো খালী হ'ব আৰু খালী হোৱাৰ পিছত আপোনালোকে আকৌ অলাগতিয়াল ফটো আৰু ভিডিঅ' থাকিলে ডিলিট কৰি দিব। নেক্সট আনইনষ্টল কৰাৰ পিছত আপোনালোকে আকৌ ছেটিঙত যাব, ছেটিঙত যোৱাৰ পিছত এবাউটত যাব, মূৰত গৈ এবাউটত যাব। ইয়াত গৈ আপোনালোকে নেক্সট বেজবেণ্ড ভাৰ্চন, ছফ্টৱেৰ ভাৰ্চন, ইয়াত 3 টাইপছ, তিনিবাৰ টেপ কৰিব। তিনিবাৰ টেপ কৰাৰ পিছত আপোনালোকৰ অলৰেডি ছেটিংটো ডেভেলপাৰত যাব। ইয়াত তলত আহিব, ইয়াত ডেভেলপাৰ আহিলে ইয়াত অহাৰ পিছত ডেভেলপাৰ অপশ্যন, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত তলত আহি ইয়াত কিছুমান ছেটিং অফ কৰিব লাগিব। ইয়াত উইণ্ড'জ এনিমেশ্যন, এইটো এনিমেশ্যন অফ কৰিব লাগিব। নেক্সট ট্ৰেনজেকশ্যন এনিমেশ্যন স্কেল, এইটো অফ কৰিব লাগিব। নেক্সট এনিমেশ্যন ডিউৰেশ্যন স্কেল, এইটো অফ কৰিব লাগিব। এইটো অফ কৰাৰ পিছত ডেভেলপাৰ অপশ্যনটো অফ কৰি দিব। অফ কৰাৰ পাছত নেক্সট গুচি যাব। তাৰপিছত ছেটটো চলাই চাব, আগতকৈ অলপ ফাষ্ট হ'ব আৰু শ্ল' পৰা বাছি ৰাখিব পাৰিব। তো ভিডিঅ'টো আজিলৈ ইমানেই, এণ্ড থেংক ইউ, বাই বাই। আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।